নমস্কাৰ, মই নিকু NB টেকনিকেল নলেজ আছামিজ আৰু হিন্দী লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগত চিৰিজ লাইন কেনেকৈ বনোৱা হয় তাক আপোনালোকৰ আগত দেখুৱাম। আপোনালোকে ভালদৰে চাব। ভিডিঅ'টো শেষলৈ চালে আপোনালোকে ভালদৰে বুজি পাব। যদি আধাতে থৈ দিয়ে আপোনালোকৰ ভালদৰে বুজি নাপাব। আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈ নতুন ভিডিঅ' দিলে আপোনালোকে আগে পায়। ভিডিঅ'টো চাই যদি ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক কানেকশ্যনটো কেনেকৈ কৰে তাৰ বিষয়ে জানো। এইখন আপোনাৰ বৰ্ড, এখন PVC বৰ্ড। ইয়াত চকেট এটা লগাইছোঁ, চুইচ এটা দুটা লগাইছোঁ। এইটো চাওক, এইটো আপোনাৰ পেণ্ডেণ্ট হোল্ডাৰ, এইটো বেটেন হোল্ডাৰ এটা লৈছোঁ আৰু আনটো মোৰ আপোনাৰ চুইচৰ ওপৰটোত লাগিব। এইটো দেখিছে আপোনালোকে, এইটো লাগিলে ইয়াৰ পিছত আপোনাৰ হোল্ডাৰটো ল'ম। হোল্ডাৰটো আপোনালোকে খুলি ল'ব দুয়োটা। এইটো দেখিছে কানেকশ্যন কৰি থোৱা আছে। ইয়াত আপোনালোকে এনেকৈ গোলকৈ কাটি ল'ব। কাটি লৈ আপোনাৰ এইপিনৰ পৰা এনেকৈ ভৰাই দিব। নিজে কাটি ল'ব আপোনালোকে এনেকৈও লগাব পাৰে, নহ'লে এইটোও লগাব পাৰে আপোনালোকে। ইয়াৰ ওপৰত এইটো আপোনাৰ সেইটো দেখুৱাই দিছে আপোনালোকক কেনেকৈ লগাব। এইটো আপোনালোকে ইয়াত সৰু ফুটা এটা কৰি আপোনালোকে এইটো ফিটিং কৰি ল'ব পাৰে। ইয়াত এনেকৈ ধৰে, এনেকৈ আপোনালোকে ইয়াত ফিটিং কৰি ল'ব পাৰে। এইটো মই এতিয়া পৰাপক্ষত আপোনালোকক এইটো ফিটিং কৰি দেখুৱাম। হোল্ডাৰটো ফিটিং কৰি হৈ গ'ল। এতিয়া আপোনাৰ কানেকশ্যনৰ কথা কৈছোঁ। ইয়াত এটা মূৰ আপোনাৰ হোল্ডাৰৰ, এটা মূৰ আপোনাৰ চকেটৰ এইটো চাইডে লাগিব। এইটো হৈ গ'ল। আমি এতিয়া মেইন লাইনৰ কাৰণে আপোনাৰ কেবুল দুডাল লাগিব, ফেচ নিউট্ৰেল। আমি এই দুডাল লৈছোঁ। মেইন কেবুলৰ মেইন লাইনত AC ছাপ্লাই দিবলৈ আপোনাৰ দুডালৰ এটা মূৰ আপোনালোকৰ মেইন লাইনৰ, এটা মূৰ আপোনালোকে হোল্ডাৰটো মূৰ এটাত জইন কৰি দিব লাগিব। আৰু মেইন লাইনৰ আনটো মূৰ আপোনালোকৰ এই চুইচত কমন দিয়া আছিলে, কমনত এডাল লগাব লাগিব। আপোনালোকৰ এক্সট্ৰা লাইন এটা
লাইট এটা জ্বলাবলৈ এইটো কোনো সিৰিজ লাইন ইয়াত কানেকশ্যন হয় ডাইৰেক্ট কানেকশ্যন হ'ব তো কেনেকৈ কৰিব আপোনালোকক দেখুৱাই দিছোঁ হোল্ডাৰৰ আপোনাৰ এটা মূৰ আপোনালোকে ইয়াত যোনটো কমন কৰিছিলে ইয়াত কমন কৰি দিব লাগিব আৰু হোল্ডাৰৰ আনটো মূৰ আপোনাৰ সুইচটোত লগাব লাগিব এইপিনে সুইচটো আছিলে ইয়াত লগাব লাগিব আমাৰ সুইচ বহুত তৈয়াৰ হৈ গ'লগৈ আপোনাৰ কমপ্লিট হৈ গ'ল ৱেৰিং কৰি তেনেকৈ আপোনালোকে চাই লওক ভালদৰে আমি বৰ্ডত ফিটিং কৰি দিম তো পৰাপক্ষত আপোনালোকে টেপ মাৰি ল'ব এনেকৈ নথ'ব পাত নহ'লে শ্বৰ্ট হৈ যাব নোটকেইটা লগাই দিম ইয়াৰ আপোনাৰ আমাৰ হৈ গ'ল বৰ্ড ফিটিং হৈ গ'ল এতিয়া আপোনাৰ ছাপ্লাই দি চাম চেক কৰি চাম লাইটকেইটা লগাই লৈছোঁ আপোনালোকে 100 ৱাট বা 60 ৱাটৰ বাল্ব লগাই ল'ব তেতিয়া চেক কৰিবলৈ ভাল এতিয়া মই আপোনাৰ সাপ্লাই দিম এই দুটা মোৰ আপোনাৰ ফেজ নিউট্ৰেল আপোনাৰ লাইন অহা বৰ্ড এখনত লগাইছোঁ চাব লাইটটো এইটো ডাইৰেক্ট লাইট আছে অন অফ সুইচ এইটো আপোনাৰ বাহিৰত লগাটো এইটো হ'ল আপোনাৰ সিৰিজ লাইট সিৰিজ বা আপোনালোকক চেক কৰিবলৈ মই দুডাল কেবল লাগিব সৰু দুটুকুৰা কেবল লাগিব কেবল দুডাল আপোনাৰ কেবল দুডাল আপোনাৰ মূৰকেইটা ইয়াত ভৰাই দিব চকেটটো আপোনাৰ 2 পিন টপ এটা লগাই ল'লে আপোনালোকৰ ভাল হ'ব কেবল দুডালৰ মূৰত এতিয়া চাব আপোনালোকে সুইচটো দিব লাগে আপোনালোকে দেখিছে মই আপোনালোকক ফেনৰ কইলটা টেষ্ট কৰি দেখুৱাইছোঁ ইয়াৰ প্ৰথম বডি চাইছোঁ ইয়াৰ কইলৰ কেবলকেইটাত ক'ৰবাত শ্বৰ্ট হৈ আছে নেকি চাই লৈছোঁ প্ৰথমে নাই এইটো পইণ্টত চাইছোঁ ক'তো নাই 3 নম্বৰ পইণ্টত চাইছোঁ আপোনাৰ বডিৰ লগত শ্বৰ্ট নাই এটা কেবলৰ মূৰকেইটা মাৰি চাওঁ আপোনালোকৰ ইয়াতো লাইনৰ একো শ্ব' হোৱা নাই এই দুটা চাওঁ ইয়াতো নাই হোৱা মানে আপোনাৰ কইলটো বেয়া হৈছে জ্বলিলে এইটো কাৰণে শ্ব' কৰা নাই যদি ভাল থাকিলে আপোনালোকৰ ইয়াত ভল্টেজটো কম হৈ আহিলে কিন্তু লাইটটো জ্বলিলে হয় এইটো একেবাৰে নাই জ্বলা মানে কি কইলটো আপোনাৰ চেঞ্জ কৰিব লাগিব বেয়া হ'ল এতিয়া আপোনালোকে গম পালে সিৰিজ বৰ্ড কেনেকৈ বনোৱা হয় ইয়াক চেক কেনেকৈ কৰা হয়
আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে ৰাখিছোঁ। নমস্কাৰ।